Hello guys, hahokaruvlogs YouTube channel ti তোমালোকে subscribe কৰা আৰু কাষতে থকা bell icon to press কৰি দিয়া যাতে latest video সমূহ পাই থাকা। Hello guys, welcome to my channel. আজি ভাৰত তথা অসমৰে নাম জ্বলোৱা হিমা দাসৰ ঘৰলৈ যাম আৰু হিমা দাসৰ মাতৃৰ পৰা কিছু কথা জানিম তেওঁৰ প্ৰতিভাৰ বিষয়ে গতিকে এই ভিডিঅ'ৰ মাজেৰে যাওঁ বলা। অসম কইনা হিমা দাসৰ ঘৰলৈ এতিয়া আমি গতি কৰিলোঁ আৰু তোমালোকে সম্পূৰ্ণ দৃশ্য দেখাব বা তেওঁলোকৰ ঘৰত যাম গতিকে ব'লা গৈ থাকোঁ। আৰু ঢিঙৰ মন যায় গোবৰ পৰা তেওঁক শুভেচ্ছাৰে দেখিবলৈ পাইছা তোমালোকে। এতিয়া আমি তেওঁলোকৰ ঘৰলৈ যোৱা পথত গতি কৰিলোঁ আৰু এই পথেৰেদি গৈ আমি হিমা দাসৰ ঘৰ উপস্থিত হ'ম। সকলো ভিউ দেখাম তোমালোকক গতিকে ব'লা আমি গৈ থাকোঁ। আৰু এয়া হৈছে ঢিঙৰ ৩ নং কান্ধলিমাৰী খেলপথাৰ, যি খেলপথাৰত হিমা দাসে খেলি খেলৰ মনোভাৱ থকাৰ বাবে আজি অসম তথা ভাৰতবৰ্ষৰ নাম বিশ্বৰ বুকুত উজ্বলালে। গতিকে এই খেলপথাৰখনৰ তোমালোকৰ ভিউটো দেখাইছোঁ, ইয়াতে সৰুতে খেলা ধূলা কৰিছিল আৰু এতিয়া আমি তেওঁলোকৰ ঘৰলৈ যাম ব'লা। ফাইনেলি গাইছ আমি হিমা দাসৰ ঘৰত উপস্থিত হ'লোঁ আৰু এয়া হিমা দাসৰ ঘৰৰ দৃশ্য আৰু তোমালোকক এতিয়া আমি ভিতৰলৈ লৈ যাম গতিকে ব'লা ভিডিঅ'টোৰ মাজেৰে গৈ থাকোঁ। দেখিবলৈ পাইছে গাইছ আমি হিমা দাসৰ ঘৰ উপস্থিত হৈছোঁ আৰু আপোনালোকক দেখাইছোঁ সম্পূৰ্ণ দৃশ্য আপোনালোকে চাব পৰা। এয়াই হৈছে হিমা দাসৰ ঘৰ। গতিকে আমি হিমা দাসৰ মাতৃক লগ পালোঁ আৰু মাতৃৰ মুখৰ পৰাই দুআষাৰমান শুনিব বিচাৰিছোঁ আৰু তেওঁৰ প্ৰতিভাৰ বিষয়ে, তেওঁ কেনেকৈ আগবাঢ়ি গৈছিল অকণমান কৈ দিলে ভাল পাম। হিমাৰ মানে আগবাঢ়ি যোৱাৰ নিজৰ বহুত সাহস আছিলে, সাহসৰ বলত আজি হিমাই ইমানখিনি পৰ্যায়ত ঢুকি পালেগৈ। বহুত সাহস থকাৰ কাৰণে সেইখিনি হৃদয়খন বহুত কোমল, মোৰ নিজৰ মাতে কৈছোঁ।
আজি হিমাই আমাৰ দেশখন জিলিকাই উঠিছে, তাত আমি বহুত আনন্দিত পাইছোঁ। সকলো ৰাইজে আশীৰ্বাদ দিছে, বহুত মৰম কৰিছে, বহুত ভাল পাইছে। আগলৈও যেন হিমাক তেনেকৈ সকলো অসমবাসী ৰাইজে যেন আশীৰ্বাদ দিয়ে, আগুৱাই নিয়ে, আমি বহুত ভাল পাম। গতিকে হিমা আগুৱাই যাওক তাৰে কামনাৰে। যদি ভিডিঅ'টো ভাল লাগিল ফ্ৰেণ্ডছ তেনেহ'লে লাইক কৰা, শ্বেয়াৰ কৰা